নমস্কাৰ মোৰ ইউটিউব পৰিয়ালৰ সকলোকে নতুন বছৰ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। নতুন বছৰটো আপোনালোকে সকলোৱে হাঁহিৰে উদযাপন কৰক। আমিও লগৰবোৰে অকণমান ফুৰিবলৈ ওলালোঁ। পিছে ঠাইডোখৰ আপোনালোক সকলোৰে চিনাকি হয়, অসমৰ এখন বিখ্যাত বনভোজস্থলী। সম্পূৰ্ণ 5 ঘণ্টা অতিক্ৰম কৰি আমি পালোগে উকিয়াম। পিছে আপোনালোকেও যদি উকিয়াম আহিম ভাবিছে, জানুৱাৰী মাহটো নাহিব দেই। মানুহে গাড়ীয়ে প্ৰায় সমানে ভিৰ হৈ গৈছে। অলপ সময়ৰ বাবে যে এনেকুৱা লাগিছে বনভোজলৈ নগৈ ইলেকশ্যনৰ মিটিঙতহে আহিলোঁ নেকি। এয়া চাওকচোন দুয়োজনীয়ে কেনেকৈ ঠাই বিচাৰি ফুৰিছোঁ। পিছে ইয়াৰ স্থানীয় মানুহবোৰ বৰ ভাল দেই। ঠাইৰ অভাৱত দুখ কৰি থাকোঁতে ইয়াৰে এজন ককাইদেউ আহি তেওঁলোকৰ বাৰীৰ পাছফালটোত আমাক অকণমান ঠাই দিলে। এয়া চাওকচোন তেওঁলোকৰ বাৰীৰ ফুল ইমান ধুনীয়াকৈ ফুলি আছে। ইয়াতে আমাৰ ছাৰ দুজনে পূৰা ৰন্ধা বঢ়াত ব্যস্ত দেই। আমিবোৰো অকণমান মাজে মাজে সহায় কৰি দিছোঁ। দেখিছেই নহয় হাঁহে কোমোৰাই পূৰা বনাই আছে। আপোনালোকে চাগে ভাবিছে বাৰীৰ পিছত ভাত সাজ খাবলৈ ইমান দূৰলৈ যাব লাগেনে? পিছে নহয়, আচলতে উকিয়ামৰ আচল সৌন্দৰ্যটো লুকাই আছে সৌ পাহাৰখনত থকা এটা নিজৰাৰ আৰু গাতে লাগি থকা তুলসী নদীটো। নতুন বছৰৰ লগতে আমাৰ আহি থকা ভোগৰ বিহুটোৰ কথানো কেনেকৈ পাহৰোঁ। অলপ আগুৱাই গৈ দেখিলোঁ কেইজনমান ল'ৰাই খুব ধুনীয়াকৈ ঢোল পেঁপা গগনা লৈ বিহু জুৰি আছে। এয়া চাওকচোন। ইয়াত কিছুমান থলুৱা খাদ্য, ফল মূল আৰু কিছুমান থলুৱা বস্তু বাহিনীৰো দোকান বহিছিল। দেখিছেনে ইমান মানুহ? আচলতে আজি বছৰৰ প্ৰথমটো দেওবাৰ, সেয়ে চাগে মানুহৰ সংখ্যাটো অকণমান বেছি। নদীটো পাৰ হ'বলৈ এখন বাঁহৰ দলং বনাইছে। 10 টকা দিলেহে বোলে নদীটো পাৰ হ'বলৈ দিব। চাপৰিওটো সৰু সুৰাকৈ সজাইছে। এয়া যে দেখিছে ছোৱালীজনীয়ে পিন্ধি আছে, ইয়াক ডাকমাণ্ডা ডাকচিৰি বুলি। গাৰো মহিলাসকলৰ স্থানীয় সাজপাৰ। গাৰো পুৰুষসকলৰ সাজপাৰযোৰক বা কি কয় কমেণ্ট কৰি জনাবচোন। এইবাৰ আমি কাফানডুঙা জলপ্ৰপাতটো চাবলৈ যাওঁ। জনে প্ৰতি 100 টকাকৈ দিলে নাৱেৰে লৈ যাব।
আমি 11 জনমান আছিলোঁ। পিছে সাঁতুৰিবলৈ কোনেও নাজানে। পেলাই দিব বুলি ভয়তে অকণো বাৰ্গেনিং নকৰিলোঁ। নিৰ্মল পানীৰে নৌকা বিহাৰ কৰি কৰি আমি পালোঁ। আৰু এতিয়া আমি চাবলৈ যাম উকিয়ামত লুকাই থকা আচল সৌন্দৰ্যটো। পিছে ৰাস্তাটো বৰ কঠিন, উখুৰা মুখুৰা ওখ শিলবোৰ পাৰ হওঁতে যে ইমান কষ্ট। তাতে আকৌ চেণ্ডেল পিন্ধি আহিছোঁ। উশাহবোৰৰ শব্দ শুনি ভয় নাখাব দেই, বৰ ভাগৰ লাগিছে। পিছে কষ্ট কৰিলেহে ৰত্ন পায়। 1 घंटा जाएगा। অলপ দূৰ গৈ যেতিয়া নিজৰাৰ শব্দটো শুনিবলৈ পালোঁ, তেতিয়া যেন উৎকণ্ঠাটো আৰু বেছি বাঢ়ি গ'ল। আৰু এনেকৈ গৈ থাকোঁতে আমি পালোঁগৈ কাফানডঙা জলপ্ৰপাত। কিছুমান ঠাইৰ সৌন্দৰ্য তাত গৈহে অনুভৱ কৰিব পাৰি। হয়, এনেকুৱাই আছিল কাফানডঙা জলপ্ৰপাতটো। পিছে আপোনালোকে নতুন বছৰত ক'ত যাম বুলি ভাবিছে? কমেণ্ট কৰি জনাবচোন।